বহুত ব্যস্ত থকাৰ কাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আচলতে ঠাণ্ডাৰ দিনত খোৱা পাতি এৰিব মন নাযায় ৰাতিপুৱা, কিন্তু উপায় নাই, কাম থাকিলেতো এৰিবই লাগিব আৰু কিবা পাবলৈ হ'লে কিবা ত্যাগ কৰিবই লাগিব। তাৰপিছত আহিলোঁ দীঘলী পুখুৰীলৈ। একচুৱেলি মই ফুৰাৰ টাইমটো কেতিয়াও মিছ নকৰোঁ। অকল ফুৰা বুলি নহয় বাৰু, খোৱাটোও মই কেতিয়াও মিছ নকৰোঁ। আৰু এয়া বায়ে মোক মাতিছিলে একচুৱেলি দীঘলী পুখুৰীৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ। এয়া চাওকচোন কি ধুনীয়া, সঁচাকৈ বৰ ধুনীয়া। পানীত এয়া নাও খেলাই আছে, প্ৰেমিক প্ৰেমিকা, গছ গছনি আৰু এই মহবোৰ। বা মহবোৰে আৰু কেনেকুৱা ফূৰ্তি কৰি উৰি আছে নহয়নে? চাওকচোন মোৰ হাততে এয়া কি কৰিলে, ৰাম ৰাম। ইয়াত আহি প্ৰাকৃতিক সৌন্দৰ্যটো ধুনীয়াই বাৰু, কিন্তু মোৰ কাহানী বেয়া হৈ গ'ল। আৰু তাৰপিছত বায়ে সমাজ সেৱা কৰাত লাগিল, মই জুলিবলৈ ল'লোঁ। আংকাল এজন আহিয়ে ক'লে বোলে এয়া সৰু বাচ্ছাৰ হয়, গতিকে আমি নামিলোঁ। আমাৰ যিহেতু খেলা বয়স গ'ল, গতিকে আহি চাহতে ধৰিলোঁ। ইভিনিং টাইমত চাহকাপ লাগেই মানে মোক, একেবাৰে এচেঞ্চিয়েল। তাৰপিছত আৰু ইটোৰ পিছত সিটো যি দেখিছোঁ চব পেটত ভৰাই ভৰাই গৈছোঁ। একেবাৰে পেট নহয় যেনিবা বস্তাহে, ভৰাইহে গৈছোঁ। খাই আপোনালোককো দেখালোঁ, কেতিয়াবা লগ পালে খুৱাম বাৰু। আৰু তাৰপিছত আহিলোঁ ফেঞ্চি বজাৰত। আজি খোজকাঢ়ি আহিলোঁ দীঘলী পুখুৰীৰ পৰা ফেঞ্চি বজাৰলৈ। বিৰাট ভাল লাগে, মোৰ আটাইতকৈ প্ৰিয় ঠাই বুলি ক'ব পাৰি গুৱাহাটীত ফেঞ্চি বজাৰখন। 50 টকা 100 টকাৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে 1000 টকালৈকে কিমান বঢ়িয়া বঢ়িয়া বস্তু পায় ন ইয়াতে। যিবিলাকৰ মানে অকণমান হ'লেও শ্বপিং কৰাৰ চখ আছে নহয়, আহি খুব ভাল পাব ইয়াতে। তাৰপিছত মোৰ শ্বপিং হৈ গ'ল আৰু এই টোপোলাকেইটা বান্ধি লৈ আহিলোঁ। চাওকচোন লিফ্টৰ অৱস্থা। আৰু এয়া আমাৰ গুৱাহাটী চহৰ। মোৰ টোপনি লাগি গৈছিল জানানে। আৰু আহি পালোঁ ফাইনেলি। আহি পাই কুকুৰকেইটাই মোক ধৰিছে একদম। আৰু তাৰপিছত চাহ বনালোঁ, মিঠাই লৈ আহিছিলোঁ, মিঠাই খালোঁ। খাই মেলি বঢ়িয়াকৈ এতিয়া মই টোপনি যাম। গুড নাইট, বাই বাই।